কবিতাৰ শিৰোনাম তোমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ। কথা ভৱেশ ৰজনীশ। শুনিছোঁ তোমাৰ হেনো অহা মাহত বিয়া। সেই আহিবলগীয়া দিনটোৰ কথা ভাবিলে ভয় লাগে দেখোন। কিন্তু মই যাম এবাৰ তোমাক কইনা সাজত চাবলৈ, যদিওবা তুমি হানৰ কইনা হ'বা। সন্ধিয়া সময়ত ভিৰৰ মাজত হাতত এটি সৰু উপহাৰ লৈ মই প্ৰৱেশ কৰিম তোমাৰ বিয়াৰ ভাতলিলৈ। মোৰ চলচলীয়া হৈ থকা চকুজুৰিৰে তোমাক চাবলৈ চেষ্টা কৰিম। সেই সময়ত কিজানি চকু পানী ওলাব, তথাপি ঢাকি ৰাখিবৰ চেষ্টা কৰিম, কাৰণ মই তোমাক বহুত ভাল পাওঁ। মোক চাগে তুমি গুৰুত্বই নিদিবা। বিয়ালৈ অহা আন মানুহবোৰৰ লগত তুমি চাগে ব্যস্ত থাকিবা, আৰু তোমাৰ মা দেউতাই চাগে বৰ ফূৰ্তিত থাকিব। ইমান ভাল এজন চাকৰি কৰা জোৱাই পাব। নিশ্চয় সেয়া স্বাভাৱিক। তোমাৰ ভণ্টিয়েতো চিঞৰি থাকিব, আজি আমাৰ ভিনদেউ আহিব, কি ফূৰ্তি। আৰু তোমাৰ লগৰ বান্ধৱী কেইজনী সাজি কাচি তোমাৰ কাষত বহি থাকিব। যদিও তুমি ভাল ল'ৰা পোৱা বুলি সিহঁত জ্বলিব ভিতৰি ভিতৰি, তথাপি হাঁহিব। DSLR লৈ থকা ল'ৰাটোৱে তোমাক উদ্দেশ্যি ক'ব, বাইদেউ এই ছাডেনলি কৰিম দেই, কেমেৰাৰ ফালে নাচাব। লাহে লাহে মই উপহাৰটো লৈ তোমাৰ ফালে আগবাঢ়িম। তুমি হাতত বটাটি লৈ আগবাঢ়ি আহিবা। মই তোমাক উপহাৰটো দিম আৰু কান্দোনত ভিতৰি ভিতৰি ভাগি পৰিম আৰু কম, তুমি সুখী হোৱা। তুমি সুধিবা থাকিবা অলপ দেৰিলৈ, আৰু মই কম অলপ সময় আছোঁ দিয়া, মই আছোঁ। আৰু তেনেকৈ মনে মনে তোমাৰ কাষৰ পৰা আঁতৰি আহিম। দৰা অহাৰ আগে আগে মই আঁতৰি আহিম, কাৰণ নিজক লৈ যি কল্পনা কৰিছিলোঁ আৰু সেই ঠাইত আনক কেতিয়াও সহ্য নহয়, কেতিয়াও নহয়।